हेलो फ्रेंड्स, আজি আপোনালোকলৈ মোৰ অতি প্ৰিয় এটি বন্ধাকবি পকৰীৰ ৰেচিপি আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে পলম নকৰি বলকচোন আৰম্ভ কৰোঁ। এফাল বন্ধাকবি মিহি মিহিকৈ কুটি লৈছোঁ। দুটা পিঁয়াজ বন্ধাকবি আকাৰত কাটি লৈছোঁ। একাপ বেচন লৈছোঁ। অলপ পিঠাগুড়ি লৈছোঁ। দুটা কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এয়া ধনিয়া পাত অলপ কাটি লৈছোঁ। এতিয়া মই পিঁয়াজ, ধনিয়া আৰু জলকীয়া গুড়িখিনি এড কৰিম। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি গুড়ি অলপ দিছোঁ। আৰু পকৰীৰ কালাৰ আহিবৰ বাবে কাশ্মীৰ মিক্স 1 চামুচ দিছোঁ। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এয়া বেচন 3 চামুচ লৈছোঁ। আৰু পিঠাগুড়ি 2 চামুচ লৈছোঁ। আপোনালোকৰ যদি পিঠাগুড়ি নাথাকে তেনেহ'লে চুজি গুড়ি ল'ব পাৰিব। পিঠাগুড়ি দিলে পকৰীটো মচমচীয়া আৰু খাবলৈ টেষ্ট হয়। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। এয়া সানিবৰ বাবে পানী অলপ দি লৈছোঁ। এতিয়া মই বাকী ৰৈ যোৱা বেচনখিনিও দি দিছোঁ। এতিয়া মই পেষ্টখিনি ভালদৰে সানি ল'ম আৰু পকৰীখিনি হাতেৰে বনাই ল'ম। তেতিয়া পুৰিবৰ বাবে সহজ হ'ব। এয়া তেল গৰম হোৱাত পকৰীখিনি দি দিছোঁ। এয়া মোৰ পকৰী ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্টছ কৰি জনাব। তেনেহ'লে পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পাম। ধন্যবাদ।